निखावरिफोरनि आयेना मा? बे बाथ्रानि बिदिन्थिया चिरां जिल्लानि बिजनीयाव मोगथाङाव रिफिदों। बिजनीनि 2 नं साथियानगुरिनि थागिबि मानिक महानायकनि बिसि आरो फिसाजोखौ साथाम दुथांफोरा गाज्रि रोखोमै गाग्लोबदोंमोन। देहा फाहामसालिनि बिसनानिफ्राय सिखारलांना गाग्लोबजानाय बिमा आरो फिसाजोआ बिजनी पुलिस थानायाव सौहैयो। बेनि उनावसो बे गाग्लोबनायनि बाथ्राया सोराङाव फैयो। जाथायनि गुबै बाथ्राया बेमोनदि बिमा आरो फिसाजोआ साखाथिनि भारा न'आव जौ लोंनानै आबहावाखौ गाज्रि खालामनायाव हेंथा होनायनि थाखाय गाग्लोबनाय जादोंमोन। बे समावनो साथाम दुथांफोरा गाज्रि गाग्लोबदोंमोन जायगानिनो थागिरि मानिक महानायकनि बिसि बिमला महानायक आरो फिसाजो माम्पि महानायकखौ। जाथायजों लोब्बा थानाय बिफा मानिक महानायकआ गाग्लोबग्रा शिव सूत्रधर, तपस सूत्रधर आरो प्रदीप सूत्रधरनि बेरेखायै बिजनी पुलिस थानायाव एफआईआर होनाय जायो। नाथाय गाग्लोबजाग्रा नखरा पुलिसा बेनि सायाव गोसो होआखै होनना अजद दैखांदों। बे जाथाया थांनाय सनिबारनि मोनायाव जादोंमोनब्लाबो पुलिसा दिनैसिम साथाम गाग्लोबग्राफोरखौ हमैखौ लाना नखरनि सोद्रोमाफोरा दुखु मोननाय फोरमायदों। नखरनि सोद्रोमाफोरनि बायदिब्ला साथाम दुथांफोरनि गाग्लोबनायाव गोब्राबै जोखोम जानाय फिसाजो माम्पि महानायकखौ बिजनी महकुमानि गुदि देहा फाहामसालियाव थिसननाय जादोंमोन। नाथाय देहा फाहामसालिया माम्पि महानायकखौ काजलगांव सिभिल देहा फाहामसालियाव दैथायहरो। उनाव बिथांखौ साबसिन फाहामथायनि थाखाय बरपेटा फखरुद्दीन आली आहमेद मेडिकेल कलेज हस्पिटालसिम दैथायहरनाय जायो। नाथाय नखरनि सुबुंफोरा देहानि थासारिखौ नायना थाबैनो बङाइगाव सोहोरनि स्वागत प्राइभेट देहा फाहामसालियाव थिसनो। जोबनायाव देहा फाहामसालिनि फाहामथाय होनो आरो न्याय नागिरनानै नखरनि सोद्रोमाफोरा जाथायजों सोमोन्दो थानाय गाग्लोबग्राफोरखौ थार साजा होनो दाबि खालामो। ঘটনাটো হৈছিল যে আমি জানা মতে শনিবাৰে ৰাতি 7:30টাৰ পাছত আক্ৰমণ কৰে দুজন ল'ৰা ফাৰ্ষ্টত ঘৰত সোমাই কেনে মা আৰু ছোৱালী দুজনৰ ওপৰত আক্ৰমণ কৰে। তাৰ পাছত যেতিয়া সিহঁতে কেছ দিবলৈ আহে থানালৈকে ঘৰৰ ওচৰত আহি কেনে আকৌ আক্ৰমণ কৰে মানে সেই ছোৱালীজনী আৰু ছোৱালীজনীৰ মাৰ ওপৰত। তাৰপাছত তেতিয়া তাৰ ভাইটি অহাৰ সময়ত তাৰ ভাইটিকো আক্ৰমণ কৰাৰ চেষ্টা কৰে। তেতিয়া তাৰ ভাইটি যেনে তেনে তাৰে পাব্লিকে এৰাই দিয়ে। তেতিয়া মা আৰু ভণ্টিক লৈ থানালৈ আহে। থানালৈ অহাৰ পাছত থানাৰ পৰা মেডিকেল কৰাবলৈ বিজনী আমাৰ চিভিলত লৈ যায়। তাৰপাছত তাৰে পৰা ডাইৰেক্টলি ৰেফাৰ কৰে আমাৰ কাজলগাঁৱলৈ। এণ্ড কাজলগাঁৱত ৰাতি পূৰা ভমিটিং হৈ থকা অৱস্থাত তাতে ট্ৰিটমেণ্ট চলি ৰাতিলৈকে। তাৰপিছত তাৰে পৰা মৰ্ণিঙত আমাক ৰেফাৰ কৰি দিলে ফকৰুদ্দিনত। ফকৰুদ্দিনত যেতিয়া ৰেফাৰ কৰে ইমাৰ্জেঞ্চি আমি পাৰ্পাছত যিটো ছোৱালীৰ হেল্থটো পূৰা বেয়া হৈ আছে তেতিয়া আমি কি কৰিলোঁ ইমাৰ্জেঞ্চি স্বাগত হস্পিটেলত সোমালোঁ। স্বাগত হস্পিটেলত সোমাই কেনে তাতে ট্ৰিটমেণ্ট কৰাই থাকিলোঁ। এতিয়া কি হৈছে যিটো ফেমিলিৰ মানে ইমান গৰীব ফেমিলি হয় সিহঁতৰ খৰচা চলোৱাৰে মানে পইচা নাই এনে টাইমত সেইটো ট্ৰিটমেণ্ট চলোৱাৰ নিচিনা সিহঁতৰ লগত সমৰ্থই নাই। সেইবাবে আজি ডিসচাৰ্জ কৰি কেনে আমি থানালৈ লৈ আহিলোঁ। কিয়নো থানাৰ পৰা এতিয়ালৈকে শনিবাৰে হোৱা কেছ এতিয়ালৈকে কোনো একশ্যন লোৱা নাই, সিহঁতক উঠোৱা নাই। যাৰ বাবে তাৰপাছত আমি সেইকাৰণে ইয়াত থানালৈ পেচেণ্টজনক লৈ আহিছোঁ। লৈ অহাৰ পাছত পেচেণ্টজনৰ আৰু চিৰিয়াছ অৱস্থা হৈ গ'ল ইয়ালৈ। এতিয়া এইটো চাওক পেচেণ্টৰ মা আছে আমাৰ লগতে যাই একো কথাও ক'ব পৰা নাই কিয় কি ইহঁতৰো বহুত ক্ষতি হৈছে। আঙুলি ভাঙি গৈছে, মুখত কাটি গৈছে আৰু পূৰা বডিত মানে ব্লাডবোৰ জমা হৈ গৈছে। আৰু ছোৱালীৰ অৱস্থা একদমেই বেয়া যিটো কাৰণে এতিয়া আমি লৈ যাই আছোঁ ফকৰুদ্দিনলৈ। আক্ৰমণ কৰিছিল শিৱা সূত্ৰধৰ, তাপস সূত্ৰধৰ আৰু প্ৰদীপ সূত্ৰধৰ। আক্ৰমণ কৰিলে মানে যিটো ঘৰত সিহঁতে ভাড়া থাকে তাৰ লগত আৰু এটা ঘৰ আছে সেইটোও ভাড়া দিয়া হয়। এজন মাইকী থাকে বৰপেটাৰ হয়, তাৰ হাজবেণ্ডো বৰপেটাতে কাম কৰে আৰু শহুৰ ঘৰৰ শুনামতে বৰপেটাতে হয়। এতিয়া ভাড়া ঘৰত থাকে। সেই ঘৰত ৰাতি 10টা মানত ল'ৰা চিবাই আহে বোলে আৰু ৰাতি কি হয় আৰু কেইজনমান ল'ৰা আহি কেনে মাল খাই কেনে হাল্লা হুল্লা কৰে। এনেকুৱা অভিযোগ আগতে তাৰে পাব্লিকেও কৈছিল, মানে মালিককো জনাইছিল আৰু লগতে সেই মানে সিহঁতকো জনাইছিল। তাৰপাছত কেইদিনমান পাছত ঠিকে আছিল। তাৰপাছত বোলে আকৌ এদিনা এনেকুৱা প্ৰব্লেম হৈ আছিল কেইদিন ধৰি। তাৰপাছত সেই তাৰ ছোৱালীজনীয়ে মাম্পীয়ে মানে জনাইছে যে আপোনাৰ ঘৰ মানে এনেকুৱা আপোনালোকে ইমান ৰাতি হাল্লা কৰে, এনেকুৱা কৰাটো ঠিক নহয়। কিয় কি আমিও পুৱা হ'লে আমাৰ কামত যাব লাগে আৰু ঘৰত দেউতাহঁতো পুৱা 2:30 মানত কামত যায়। এনেকুৱা হাল্লা হ'লে আৰু ক'ত হ'ব। তেতিয়া মাইকেজনীয়ে বোলে কৈছে যে তোৰ বাপক মাতিম নেকি, তোৰ বাপ শিৱাক মাতিম নেকি। তেতিয়া ছোৱালীজনীয়ে কৈছে কাক মাতবি মাত। তাৰ পাছত যেতিয়া দুপৰীয়া সিহঁতৰ ল'ৰা আৰু হাজবেণ্ড আহে ঘৰত, অহাৰ পাছত একো নাই দুপৰীয়াত। যেতিয়া সিহঁতে কালেকশ্যনলৈ ওলাই যায়, তাত দেউতা যায় আপোনাৰ কাৱটিকালৈ চব্জিৰ পইচা কালেকশ্যন কৰিবলৈ আৰু তাৰ ভাইটি যায় ঘোষপাৰালৈ। যেতিয়া যায় তেতিয়া 7:30 মানত মানে চাগে সিহঁতে ঘৰত গৈ কিনে মাতিছে। মাতাৰ পাছত বোলে এখেতে ওলাইছে। ওলোৱাৰ পাছত তেখেতৰ লগত পূৰা
মানে কাজিয়া ষ্টাৰ্ট কৰিলে। কাজিয়া ষ্টাৰ্ট কৰোঁতে বাঁহ আনি কেনে তেখেতক মাৰা আৰম্ভ কৰিলে। তাৰপিছত ছোৱালীজনী বচাব যাওঁতে ঘৰত যাই কেনে মাৰিলে। তাৰপিছত মাৰাৰ পাছত খেচেৰাই বোলে সিহঁতৰ ঘৰৰ ওচৰত অলপ খালী এটা জেগা আছে, তাতে আনি কেনে তাতেও মাৰিছে। মাৰাৰ পাছত তেখেতৰ মানে এনে ছোৱালীজনী জামা ঠামা চব ছিঙি গৈছিল। তাৰপিছত ঘৰত আহি কেনে সিহঁতে যেনেকৈ তেনেকৈ মানে তাত দেউতাই আহিছে যে এনেকুৱা অৱস্থা চাই কেনে কৈছে তহঁতে থানাত যা। তেতিয়া সিহঁতে যেতিয়া থানালৈ আহি আছিল তেতিয়া কৈছে তহঁতে থানাত কিয় যাবা, তহঁতক থানাত যাব নিদিওঁ, কেছ কৰিব নিদিওঁ। ছোৱালীজনৰ এতিয়া বিৰাট সংক্ৰমণ মানে এনেকুৱাকৈ আঘাত কৰিছে, বুকৰ হাড়দিত চেষ্টত বেয়াকৈ মাৰিছে, মূৰত মাৰিছে আৰু ফুল বডিত ব্লাড জমা হৈ আছে। ঠিক আছে, পেটতো মাৰিছিল চাগে, বাট পেটৰ পৰা এনেকুৱা এটা ৰিপৰ্ট ওলোৱা নাই। বাট ডক্টৰে কোৱা মতে বুকৰ হাড়দিটোত পূৰা প্ৰেছাৰ পাইছে আৰু মূৰতো ভালদৰে চোট পাইছে। লগতে আমি ইয়াতে যেতিয়া 3জন ল'ৰাই মিলি মাৰিছে ছোৱালীটোক আৰু ছোৱালীৰ মাৰটোক। ছোৱালীটো আমাৰ যিটো মিলিটাৰী স্কুল আছে বিজনী, তাতে মানে কাম কৰি আছিল সিহঁতে। তাই থানাত এজাহাৰ আমি দিছিলোঁ। যিদিনা ৰাতি হৈছে তেতিয়া আহিছিলোঁ, তেতিয়া সিহঁতে আমাৰ মানে একো কথা শুনা নাই যে নেক্সট ডে আমাৰ কামটো কৰি দিব সিহঁতে। জাষ্ট সিহঁতৰ পৰা মানুহ গৈ কেনে চেক কৰি আহিছে তাতে কি হৈছিল। তাৰপাছত ঘৰৰ ভিতৰত যে লণ্ডভণ্ড হৈ আছিল সেইটোৰ ফটো উঠাই কেনে লৈ অহা হৈছিল। তাৰ নেক্সট ডে আমাক কৈছে যে তোমালোকে এজাহাৰ এটা দিয়া। তাৰপাছত আমি এজাহাৰ লিখি কেনে আনি দিছোঁ। তাৰপাছত এইটো আমাৰ এজাহাৰ কপিটো আমাৰ লগতে আছে, ৰিচিপ্ট কপি। তাৰপাছত সেই এজাহাৰ দিয়াৰ পাছত ৰাতিয়ে আমি আহিছোঁ, আহি কেনে ইয়াত ৰিপৰ্ট দিলোঁ যে ছোৱালীজন এনেকুৱা অৱস্থাত আছে। তাৰপিছত কৈছে নাই তোমালোকৰ কেছটো ৰেজিষ্টাৰ কৰা হৈছে, আমি সেইটো চাই আছোঁ আৰু তোমাৰ নহয় সিহঁতৰো কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ। এইটোৱে হা, সিহঁতৰ কাকো এৰেষ্ট কৰা নাই এতিয়ালৈকে ছাৰ। আমি বিচাৰোঁ যে এইটো ন্যায়প্ৰাপ্তভাৱে বিচাৰ লাগে, ল'ৰাবিলাকক এৰেষ্ট কৰিব লাগে। আজি আমাৰ ঘৰৰ ছোৱালীৰ লগত হৈছে, নেক্সট টাইম আপোনালোকৰ ঘৰৰ ছোৱালীৰ লগত নহ'ব, এইটো কোনো গেৰেণ্টি নাই। এনেকুৱা মানুহ যদি আজি লাই পাই যায়, এনেকুৱা 1000টা মানুহ ৰেডি হৈ যাব, এনেকুৱা কাম কৰাতে ভয়ে নাপাব। আজি যেনেকুৱা আমাৰ কলকাতাত এটা কেছ হৈ আছে, এনেকুৱা বিজনীতো বহুত জেগাত এনেকুৱা কেছ হৈ আছে। সেইটো কিহৰ কাৰণে? আজি একশ্যন নোলোৱাৰ কাৰণে। আমি এইটোৰ একশ্যন বিচাৰোঁ, আমি এইটো প্ৰপাৰ বিচাৰ বিচাৰোঁ। মোৰ ঘৰত যাই মোৰ ছোৱালীক যাই মাৰ ধৰ ভাঙা চিঙা কৰিছে। মোৰ মানে এতিয়া মোৰ এটাই কথা, তাহাক এৰেষ্ট কিয় নকৰে? মোৰ এটাই বিচাৰ, মোৰ তাহাক মানে এৰেষ্ট কৰি তাহাক ফাঁচীত জোলাক। মোৰ ছোৱালীৰ এটাই বিচাৰ খুজোঁ, থানাৰ পৰা কিয় এৰেষ্ট নকৰে? থানা কিয় টাকা খাইছে না ঘুষ খাইছে, কিয় এৰেষ্ট নকৰে? ইমান ডাঙৰ কেছ হৈছে, মোৰ ছোৱালীক মাৰি ফেলছে, কিয় এৰেষ্ট নকৰে? মোৰ এটাই দাবী, ছোৱালীক এৰেষ্ট মানে মোৰ ছোৱালীক মাৰিছে, মোৰ এটাই কথা, ল'ৰাবিলাক উঠাই আনি ফাঁচীত জোলাক। মোৰ দাবী এইটোই, মোৰ ছোৱালীক মাৰিছে, মোৰো এটাই একশ্যন মানে দাবী। মোৰ তাই ল'ৰাক মানে বিৰাট মৰম, মোৰ ল'ৰাক বোলে মাৰি ফেলব, এনে ৱাৰ্ণিং দিছে। মই কয় তোৰ ল'ৰাক মাৰি ফেলেম। আজি মোৰ থানাৰ পৰা কোনো একশ্যন নলয়, 3 দিন ধৰি মই কেছ দি ৰাখছোঁ, কোনো একশ্যন নলয়। আজি মোৰ এটাই কথা, মোৰ ছোৱালীৰ কাৰণ মোৰ মানে তাহাক মোক ফাঁচি কৰিব লাগে মোৰ।